সৰলীকৰণ কেনেকৈ কৰিব লাগে তাৰ নিয়মকেইটা আলোচনা কৰিছোঁ আজি। যে 1 নম্বৰ, বাক্যবোৰ তৰ্কবিজ্ঞানসন্মত বচনলৈ AEIO এই 4টা বচনলৈ ৰূপান্তৰিত কৰিব লাগে। 2 নম্বৰ, পৰিৱৰ্তন কৰিবলগীয়া বাক্য আৰু পৰিৱৰ্তনীয় বচনৰ অৰ্থ একেই থাকিব লাগিব, অৰ্থাৎ অৰ্থৰ পৰিৱৰ্তন হ'ব নোৱাৰিব। 3 নম্বৰ, পৰিমাণ, সংযোজক আৰু বিধেয় পদ এই তিনিটা স্পষ্টভাৱে থাকিব লাগিব, অৰ্থাৎ সাধাৰণ বাক্যত কেতিয়াবা সংযোজকটো নাথাকে, কিন্তু তৰ্কবিজ্ঞানসন্মত বচন হ'বলৈ হ'লে বচনৰ উদ্দেশ্যপদৰ লগত পৰিমাণ আৰু সংযোজক আৰু বিধেয় পদটো স্পষ্ট ৰূপত থাকিব লাগিব। 4 নম্বৰ, নৈয়াৰ্থক এই শব্দটো স্পষ্টভাৱে থাকিব লাগে, যেনেকুৱা সিংহই ঘাঁহ নাখায়, ইয়াত নহয়তো ইয়াত উজ্জ আছে, লিখা নাই নহয়, আমি এনেকৈ লিখিব লাগিব তেতিয়া বাক্যটো যে কোনো সিংহ নহয় এনে যি ঘাঁহ খায়। 5 নম্বৰ, পৰিমাণক স্পষ্ট ৰূপত বহাব লাগিব, যেনেকুৱা প্ৰায় গোটেইবোৰ ছাত্ৰ শ্ৰেণীত উপস্থিত নাই, এইটো হ'ব যে কিছুমান ছাত্ৰ নহয় এনে যি শ্ৰেণীত উপস্থিত আছে, আৰু সোঁফালে অবচন লিখিব লাগিব। ঠিক তেনেকৈ বাক্যৰ বচনলৈ ৰূপান্তৰিত কৰিবৰ পিছত সোঁফালে বা বচনটোৰ বাওঁফালে এই AEIO ইয়াত লিখাৰ দৰে তেনেকুৱা বচনটো লিখিব লাগিব, সাংকেতিক নামটো। 7 নম্বৰ, বাক্যক বচনলৈ নিয়াৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে আমি বচনটো সুৱলা কৰিবৰ কাৰণে এনে যি, এনে যিয়ে, এনেকুৱা যেনেকুৱা উদাহৰণস্বৰূপে যে প্ৰত্যেক মানুহে ভুল কৰে, ইয়াক আমি এনেকৈ লিখিম যে সকলো মানুহ হয় এনে যি ভুল কৰে।